Gitar main deh, ini tekan deh. Bye bye. হেল্ল' গাইছ, মোৰ আন এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু বৰ্তমান মোৰো ভালে। আৰু মোক চাব পাৰে বড়ো ড্ৰেছত আছোঁ মোৰ ফ্ৰেণ্ডৰ ঘৰত, হিমাশ্ৰী এইয়া তাই। আৰু আমি ৰেডি হৈ আছোঁ বিয়াৰ কাৰণে। তো কাৰ বিয়া হয় চাবৰ কাৰণে শেষলৈকে ভিডিঅ'টো চাই থাকক। পলাই মিলি ৰেডি পূৰা কি উঠিব লাগে। আৰু এইফালে আমাৰ কইনা বহি আছে চবু, তাৰপিছত আৰু মানুহসকলৰ তাহাঁতৰ গোষ্ঠী আলহী যি চব বহি আছে। আৰু এতিয়া বৰ্তমান কম তো ৰাতিপুৱা হৈ আছিল, ৰাতিপুৱা মানে 1টামান বাজিছিল আৰু আৰু ইফালে আমি গোটেইকেইটা ওলাইছোঁ ৰাস্তাত ফটো উঠিবৰ কাৰণে। আৰু মোৰ গিফ্টটো দিয়ে দিলোঁ আৰু গিফ্টটো মই তাক খুলিব দিছোঁ মোৰ কেমেৰাৰ সন্মুখতে। কি গিফ্ট দিছোঁ মানে চাবৰ কাৰণে আৰু তো ভিডিঅ'টো হৈ যাব বুলি কিনে মই গিফ্টটো লগে লগে খুলিব দিছোঁ সুবৰ্ণাক। তো চাওক গিফ্টটো মই কি দিছোঁ, আপোনালোকে চাই লওক। खुशखबरी আজি মই নসাজি নিজকে চাম, দুহাতে লিখি ললো তোমাৰ নাম। কোনেও নেদেখা কৈয়ে কাষলে যাম, মৰমে আদৰি ল'বা অভিমান। লাজে লাজে তোমালে চাম, তোমাৰে বুকুতে জীয়াম। লাজে লাজে তোমালে চাম, তোমাৰে বুকুতে জীয়াম। খবৰ হ'ল টপলা টপলি লৈ বিয়া ঘৰত যাই আছোঁ হিমাশ্ৰীহঁতৰ ঘৰৰ পৰা। কেনে লাগছে বাৰু ওজন? আৰু এইফালে মই অলপ পানী টোপনি মাৰিছিলোঁ হিমাশ্ৰীহঁতৰ ঘৰতে। কি মজা টোপনি আহিছিল, টোপনি দেখা পাইছিলোঁ। আৰু বেগ পূৰা লৈ যাই আছোঁ এতিয়া তাহাঁতৰ ঘৰৰ পৰা কইনা ঘৰত। আমাৰ চবুৰ বিয়া না বিয়া আৰু এটা এটাকে নোহোৱা হৈ থাকিব আৰু भाई इसी गांव में शादी हुआ है ना, इसलिए शादी खाने के लिए आ गया। আৰু কইনা 7টা বজাত ল'ব আহিব বোলে, দৰাঘৰতহে বিয়া হ'ব। ৰেডি কান্দা লাগছে নেকি? দুখ লাগছে নেকি আপোনাৰ? দুখ লাগছে নেকি? আৰু ইফালে হিমা সুবৰ্ণাৰ মাৰ 3 বইনী, তাইক দখনাখন আৰু ভালকে পিন্ধাই দি আছে। ঐশ্বৰ্যা তো আজি গোটেই দিনটাই পিন্ধাই দি আছে তাইৰি।
তিনিবাৰমান হ'লে পিন্ধা আৰু ইফালে পুৰা হাল্লা একদম দৰাখাৰৰ মানুহ আহি কইনা ঘৰত উপস্থিত হ'ল আৰু ইফাল পুৰা কইনা নিবৰ কাৰণে সোনকালে ৰেডি কৰি আছে চববিলাক দৰাঘৰৰ আহি পোৱাতে 8টা বাজিছিল ৰাতি আৰু ইফালে সকলো দৰাঘৰৰ এইবিলাক মানুহ আৰু সোনকালে কামবিলাক কৰি আছে আৰু দৰাঘৰত বিয়াখন পাতিব যি গতিকে আৰু এতিয়া দৰাঘৰৰ মানুহে কইনাক সাজন কাচনত লাগি গৈছে তো পিন্ধাই মিলি লৈ যাব Lain na bigyan na nulay lang kasi. আৰু ইফালে কইনালৈ ওলালে দৰাঘৰে আৰু আমিও পিছে এখন বেলেগ গাড়ীত চবে উঠিলোঁ দৰাঘৰত যাবৰ কাৰণে মানে দৰাঘৰতে বিয়া হ'বতো তাৰ কাৰণে ফাইনেলি আমিও দৰাঘৰ আহি পালোহি আৰু ইফালে চাব পাৰে কইনাক আদৰি লৈ যাই আছে আৰু এতিয়া কইনা গা ধুৱাই আছে দৰাক ফাৰ্ষ্টতে গা ধুৱাইছে আৰু ইফালে দৰা কইনা ৰেডি চোতালত বিয়া হ'বৰ কাৰণে তো এই চাব পাৰে ধুনীয়াকৈ দুজনকো পিছফালৰ পৰা কাৰণ মই পিছফালে বহি আছিলোঁ আমি বাপ দুইজনো ইয়াতে বছৰ 2 বছৰ পৰা বিদ্যালয়তে সদায় বেদ পাঠ কৰি থাকে শিক্ষা দান দিয়ে পাঠ দান দিয়ে এনে সময়তে এজন বসুৰ আহি গৌতমীৰ হাতত ধৰি বিদ্যালয়ৰ আগত এই পবিত্ৰ মালাধাৰী আপোনাৰ নিমিত্তে গাঁঠি আনি আপোনাৰ ডিঙিত কৃষ্ণ এই আয়ুষ্মতী মোৰ জীৱনৰ উন্নতিৰ হকে মোৰ এই পবিত্ৰ মালাধাৰী মই তোমাৰ ডিঙিত পিন্ধাই দিলোঁ পিন্ধাইছোঁ আৰু লগতে ক'বা দীৰ্ঘায়ু হোৱা কৃষ্ণ কৃষ্ণ পিন্ধ আপোনালোকক সাক্ষী কৰি আজি এই আয়ুষ্মানক মই স্বামী স্বৰূপে গ্ৰহণ কৰিলোঁ কৃষ্ণ এতিয়া তুমি এটা সেৱা তুমি ক'বা হা এই আয়ুষ্মতী আজিৰ পৰা তোমাক পত্নী স্বৰূপে গ্ৰহণ কৰিলোঁ কৃষ্ণ হৰি ৰাম দেৱ
তোতা হৈছে না তোতা হৈছে হৰি Udah dingin lo udah di pindah di aku ada di pindah di jangan বিয়া শেষ আৰু আমি টোপনি মাৰিবৰ কাৰণে ৰুমত সোমিলোঁ গুড নাইট তুই এনেকে ভাল লাগে চিধা চুলি চুলি নাই মোৰ টাকলা মানুহ na 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 দুটি হিয়াৰ সপোন আজি বুকুৰ আপোন তুমি হে পাহৰি যোন উজাই বাঢ়ে দেখোন মৰম মৰম lihat sama itu saudara sak যাওঁ দে আৰু বাই বাই যাওঁ আৰু বাই বাই